নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আৰু আপোনালোকে চাইছে মোৰ চেনেল এনি প্ৰডাকশ্যন আৰু মই আছোঁ ৱেষ্ট বেংগলত আৰু আজি 2 নম্বৰটো দিন এতিয়া যাবলৈ ওলাইছোঁ ৱেষ্ট বেংগলৰ পৰা কোচবিহাৰলৈ গতিকে এয়া খানা খাই আমি সকলো ওলাই দিলোঁ কোচবিহাৰলৈ সোনকালে গা ধুই খানা বনাই খাই পূৰা ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ 8টা বজালে পূৰা একদম দুখেই পাই গ'লোঁ ৰং ধেমালিৰ মাজেৰে এয়া যাত্ৰা আৰম্ভ হৈ গ'ল কোচবিহাৰলৈ বুলি আমি যিখিনি ঠাইত আছোঁ বৰ্তমান তাত আচলতে পৰিৱেশটো খুব ধুনীয়া আৰু পুৰা একদম ধাননি পথাৰ আছে লগতে এটা গাঁৱলীয়া পৰিৱেশৰ টাইপ আৰু খুব সুন্দৰ সৌন্দৰ্য এয়া ৰাস্তাত ৰখি সকলোৱে চাহ খালোঁ চাহ খাই পেলাই আকৌ এয়া যাত্ৰা আৰম্ভ হৈ গ'ল গৈ আছোঁ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ ৱেষ্ট বেংগললৈ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ কোচবিহাৰলৈ গতিকে বহুখিনি অভিজ্ঞতাও পাইছোঁ আৰু পূজাৰ সময় যিহেতু নিজৰ ঠাই তেজপুৰতে আচলতে পূজা চাবলৈ নাপালোঁ সেইটোও অকণমান দুখ হৈ আছে তথাপিও আহিছোঁ যেতিয়া আৰু ভালকৈ ইয়াতে ফুৰি মেলি লৈছোঁহি এয়া বাহিৰৰ পৰাই দেখা পালোঁ ৰাজবাৰী গাড়ী আহি ৰখালেহি মই পূৰা এক্সাইটেড যাবলৈ কাৰণে চাবলৈ কাৰণে ফাৰ্ষ্টতে ময়েই ছাৰ সদতকৈ মইহে আগত যাওঁ আচলতে মানে কেনেকুৱানো বস্তু মানে জেগাটো মই দেখি পোৱা নাই আজিলৈকে গতিকে চাবলৈ আহিলোঁ এইফালে এখন পাৰ্ক আছে আৰু পাৰ্কখনত এতিয়া আৰু নাযাওঁ আৰু এয়া ৰাজবাৰী ফালে আৰু এইফালে প্ৰথম টিকেট কটা হ'ব টিকেটটো কাটি পেলাই তাৰপিছত আমি এইফালে সোমাব পাৰিম টিকেট কাটিবলৈ এয়া লাগি গ'লোঁ লাইনত আৰু ফাইনেলি টিকেট পাই গ'লোঁ আৰু সোমাই আহি এয়া ৰাস্তাৰে খোজকাঢ়ি আহি আছোঁ মহলটোৰ ওচৰলৈ এয়া কিহৰ বাবে বিখ্যাত ইয়াতে গোটেইখন লিখা আছে আৰু এইখন পঢ়ি এতিয়া আমি গৈ আছোঁ চিধাকৈ বহুত গৰম পৰিছে আৰু ৰ'দটো একদম ইমান কাৰাকৈ ওলাইছে নহয় গম মানে একদম জ্বলি গৈছে তথাপিও চাইহে যাম বাপেকে যোৱাবাৰ তাজমহল গ'লোঁ মোৰ ব্লগিং চেনেল নাছিলে তেতিয়া আৰু তেতিয়া দেখাব নোৱাৰিলোঁ সেইবাবে এইবাৰ ৰাজবাৰীত আহিছোঁ আৰু ভাবিলোঁ ব্লগটো বনাই দিওঁ আৰু এয়া বনাই দিলোঁ ব্লগ আৰু এয়া আছে ৰাজবাৰী আছে কোচবিহাৰত আৰু যিসকলে অহা নাই ইয়াত সকলোৱে চাই যাবহি পাৰিব কোচবিহাৰতে আছে ভাবিছিলোঁ বাহিৰখন ইমান ধুনীয়া ভিতৰখন চাগে কিমান ধুনীয়া হ'ব আৰু ফাৰ্ষ্ট টাইম আহিছোঁ গতিকে অলপ ইচ্ছুক হৈ আহিছোঁ চাবলৈ এই আলুখন দেখিছেনে ইমান ওখ বা মই ক'ৰবাতে থাকোঁ আৰু ইয়াত সোমাই আহিয়ে দেখিলোঁ গায়ত্ৰী দেৱী আৰু এয়া প্ৰথমে তলৰ পৰা আৰম্ভ কৰি দিলোঁ চাবলৈ আৰু ইয়াত মূৰ্তিবিলাক আছেহি আৰু ইয়াত মূৰ্তিবিলাক নৱম অষ্টম সপ্তম শতাব্দীৰ হয় আৰু এয়া প্ৰথমটোৱে আছে এয়া অষ্টম আৰু সপ্তম শতাব্দী আৰু এয়া অষ্টম শতাব্দীৰ হয় তাত চব যিমানখিনি মূৰ্তি আছে চব সপ্তম অষ্টম এনেকুৱা শতাব্দীৰ হয় এইবিলাক চব একাদশ দ্বাদশ শতাব্দীৰ আছে কিছুমান আৰু কিছুমান আছে এয়া একাদশ শতাব্দীৰ আছে কিছুমান দ্বাদশ শতাব্দীৰো আছে ধৰক প্ৰায়ভাগ একাদশ শতাব্দীৰে আছে ইমানবিলাক মূৰ্তি পোৱা গৈছে ইয়াত ভগ্নাংশ বেলেগ এটা ৰুমলৈকে যাওঁচোন বাৰু কি আছে চাওঁ
অঁ ইয়াতোচোন মূৰ্তিয়ে মূৰ্তি, চাৰিওফালে মূৰ্তিয়ে আছে। আৰু ইয়াৰ আগলৈ যাওঁ ৰ'বচোন বাৰু, কিবা বেলেগ পাওঁ নেকি। অঁ ভিডিঅ'ত ধৰিব পৰা নাই আচলতে। আৰু এয়া চিৰি দি গৈ আছোঁ ওপৰলৈ, আৰু এই চিৰিবোৰ যে চব কাঠৰ হয়। কটক 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 চাউণ্ড হৈছে, জোতাৰ চাউণ্ড পুৰা কটক কটক কটক। আৰু এয়া বাহিৰখন চাওকচোন, ইমান ধুনীয়া দেখিছে, বহুত ধুনীয়া দেখিছে। আৰু এইফালে আমাৰ এয়া ছাৰ ৰখি আছে। হয় হয়। আৰু এয়া ৰজাই ব্যৱহাৰ কৰা কিছুমান বস্তু, আৰু এয়া মদিৰা পান কৰা সম্ভৱ। আৰু এয়া চাহ খোৱা কাপো আছে লগতে, আৰু মদিৰা পান কৰা এয়া বস্তুবিলাক। আহি গ'লোঁ আকৌ বাহিৰলৈ, আৰু আকৌ বাহিৰৰ হাৱাটো খাই লওঁ। এয়া দেখিছেনে, মোবাইলটো থৈ পেলাই আৰু ধুনীয়াকৈ ষ্টাইল মাৰি আছোঁ আহি পেলাই। ৰজাঘৰ জীয়েকটো হ'ব নোৱাৰিলোৱে এতিয়া। আৰু গৈ গৈ পাই গ'লোগৈ এটা বিশাল ৰুমত। আৰু দেখিছেনে কিমান ডাঙৰ, গোটেইখন মানে সুৰংগৰ নিচিনা, ডাঙৰ ডাঙৰ সুৰংগৰ নিচিনা। ভাবি আছোঁ ইয়াত যদি এদিন থাকিব পৰা হয়, মই এক ৰাতি যদি থাকিব পৰা হয়, কেনেকুৱা লাগিলে হয় মোৰ মনটো। সেইবোৰ চিন্তা কৰি 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 এতিয়া ঘূৰি ফুৰিছোঁ, আৰু ঘূৰি ঘূৰি চাই 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 একেবাৰে শেষত আৰু এয়া বাহিৰলৈ ওলাই আহিলোঁ যাওঁগৈ বুলি। আৰু যোৱাৰ আগতে ধৰক ফটো দুকপিমান উঠি ল'লোঁ, আৰু চাৰিওফালখনো দেখুৱাই দিছোঁ ভিডিঅ'ত। ভালকৈ ধৰিব পৰা নাই বাৰু ভিডিঅ'টো, কিন্তু যিমানখিনি মোবাইলতে কেপচাৰ কৰিব পাৰিছে দেখুৱাইছোঁ আৰু। ফাইনেলি বাই বাই ৰাজবাৰী। এয়া খোজকাঢ়ি খোজকাঢ়ি গেটৰ ওচৰলৈ আহি আছোঁ। ফুৰিবলৈ গ'লে মই পাগল, আৰু দেখিছেনে আৰু আছে এয়া। আৰু এতিয়া গৈ আছোঁ কিবা কিবি বজাৰ কৰিবলৈ কাৰণে, আছোঁ যেতিয়া কিবা কিবি লৈ যাবই লাগিব। আৰু এয়া গৈ আছোঁ টমটমত। আৰু ৰাস্তাতে এয়া ইমান পূজাৰ বাবে মণ্ডপ চণ্ডপ সজাই থৈ দিছে, চব ধুনীয়া ধুনীয়া। বজাৰ চজাৰ কৰি হৈ গ'ল, এতিয়া আকৌ যাওঁ, কিবা খোৱা বস্তু পাওঁ নেকি ক'ৰবাত। এইজন আমাৰ অসমত আগতে গৈছিলে, আমাৰ এতিয়া কৈ আছে আমাৰ অসমৰ মানুহবিলাকৰ বিষয়ে কৈ আছে। কওকচোন আমাক। মই পাঁচ চালমান আছিলোঁ তাতে। ইয়াৰ জালুকবাৰী আছে না, জালুকবাৰী চিনি পায়? জালুকবাৰীতে আছিলোঁ, গুৱাহাটী জালুকবাৰী। 5 চাল কাম কৰিব কাৰণে গৈছোঁ। ইয়াত
এইফালে গৈছোঁ গুৱাহাটী, তেজপুৰ গৈছে নাই? তেজপুৰ, এই বাৰান্দাৰ দাদাজনৰ কথা শুনি বহুত ভাল লাগিল আৰু কথা শুনি এতিয়া গৈ আছোঁ। আৰু এয়া পাই গ'লোগৈ মেজিক ষ্টেণ্ডৰ ওচৰত আৰু মেজিকত উঠিলোঁ। উঠি পেলাই আৰু এয়া উভতি আহি আছোঁ আৰু ৰুমলৈ। দিনটো ঘূৰি ফুৰিছোঁ, ভাগৰো লাগিছে বহুত আৰু ৰ'দৰ পোহৰটো মুখত পৰিছেহি আহি। আবেলি পৰ হৈছে আৰু আইচক্ৰীম কিবা কিবি খাই এয়া ৰুমত পাই পটাপট ৰেডি হৈ গ'লোঁ প্ৰগ্ৰেমৰ কাৰণে। এই যে নিকিবা আৰু এয়া প্ৰগ্ৰেম শেষো হৈ গ'ল। মানে প্ৰগ্ৰেমখিনি দেখাব পৰা নাই, মানে মই ভিডিঅ' কৰা নাই ন নিজৰ তাত। আৰু ভাতকেইটা খাবলৈ যাওঁ। ব্লগটো ইমানতে সামৰিলোঁ। ব্লগটো কেনেকুৱা লাগিলে জনাব আৰু মোৰ চেনেলটো সকলোৱে